হে দোস্ত আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ এই ইউটিউব চেনেলত। যদি ভিডিঅটো ভাল লাগে তেনেহলে শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক আমি ভিডিঅটো আৰম্ভ কৰোঁ। তলকণবিধ জীৱাশ্ম ইন্ধন। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন ডি খৰি। নেক্সট প্ৰশ্ন, বায়ম হল, ফটাফট আনসাৰ দিয়ক। অপশন সি, এটা নিৰ্ধাৰিত অঞ্চলত থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদ। নেক্সট, সেউজ গৃহ গেছবোৰে ঘাইকৈ শোষণ কৰে। ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন ডি অৱলোহিত ৰশ্মি। নেক্সট প্ৰশ্ন, ষ্ট্ৰেটোস্ফিয়াৰত থকা কোনবিধ গেছে অতি বেগুনীয়া ৰশ্মি শোষণ কৰে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন সি অজন। নেক্সট প্ৰশ্ন, বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। ইয়াৰ শুদ্ধ আনসাৰটো হ'ল 31 মেত। নেক্সট প্ৰশ্ন, তলৰ কোনবিধ পানীৰ জৰিয়তে বিয়পে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ জন্টিছ। নেক্সট প্ৰশ্ন, বেমাৰ তলৰ কোনবিধৰ জৰিয়তে বিয়পিব পাৰে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন ডি এই আটাইবোৰ, বায়ু, পানী, খাদ্য। নেক্সট প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী হল? অপশন এ বাঘ। নেক্সট প্ৰশ্ন, এৰছল তলৰ কোনবিধৰ পৰা ওলায়? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন বি এৰোপ্লেন। নেক্সট প্ৰশ্ন, স্মক হল? অপশন বি ধোঁৱা আৰু কুঁৱলীৰ মিশ্ৰণ। নেক্সট প্ৰশ্ন, 70%ৰো অধিক পৰিষ্কাৰ পানী থাকে। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন এ মেৰু অঞ্চলৰ বৰফত। নেক্সট প্ৰশ্ন, জীৱ আৰু পানী, বায়ু আৰু পৃথিৱী য'ত জীৱই একেলগে বাস কৰে তাক কোৱা হয়? অপশন ডি বায়োস্ফিয়াৰ। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হল? অপশন সি কৰবেট। নেক্সট প্ৰশ্ন, সৰ্পগন্ধা কি? অপশন সি এবিধ লুপ্তপ্ৰায় উদ্ভিদ। নেক্সট প্ৰশ্ন, পৰুৱাবোৰ কোনটো ভুজি হয়? পৰুৱাবোৰ কি ভুজি? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন ডি মৃতভোজী। নেক্সট প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ 30 জানুৱাৰী। নেক্সট প্ৰশ্ন, তলৰ কোনবিধ জীৱই অক্সিজেন নোহোৱাকৈ জীয়াই থাকিব পাৰে? ইয়াৰ অপশন সি কিছুমান বেক্টেৰিয়াই অক্সিজেন নোহোৱাকৈ জীয়াই থাকিব পাৰে। নেক্সট প্ৰশ্ন, সুস্থ পৰিৱেশৰ বাবে দেশকেইখনৰ মাটিকালিৰ কমেও কিমান শতাংশ বনাঞ্চল থাকিব লাগে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন বি 33। নেক্সট প্ৰশ্ন, নিৰ্বনানীকৰণৰ ফলত কি হয়? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন ডি ভূমিস্খলন বেছি হয়। নেক্সট প্ৰশ্ন, কাগজ কলত ব্যৱহাৰ কৰা বিষাক্ত পদাৰ্থবিধ হল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন বি পাৰা। নেক্সট প্ৰশ্ন, জৈৱ গেছ হল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি এবিধ প্ৰদূষণমুক্ত ইন্ধন। নেক্সট প্ৰশ্ন, পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ লোৱা কৃষি পদ্ধতিটো হল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন এ তৰপ পদ্ধতি। নেক্সট প্ৰশ্ন, পৰিমিতি পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ বিদ্যুৎ ৰাহি কৰিব পাৰি। নেক্সট প্ৰশ্ন, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ পশ্চিমবংগত। নেক্সট প্ৰশ্ন, গিৰ ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন সি গুজৰাটত। নেক্সট প্ৰশ্ন, সেউজ গৃহ পৰিঘটনা আৱিষ্কাৰ কৰিছিল?
ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন বি জে ফৰিয়াৰ। নেক্সট প্ৰশ্ন, তলৰ কোনবিধ ৰোগ ভেক্টৰিয়াৰ দ্বাৰা নহয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন ডি বসন্ত। নেক্সট প্ৰশ্ন, মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন এ প্লাজমোডিয়াম ভাইভেক্স। নেক্সট প্ৰশ্ন, যক্ষ্মা ৰোগৰ বীজাণুৰ নাম? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন সি ভাইভেক্স। নেক্সট প্ৰশ্ন, তলৰ কোনবিধ সংক্ৰামক ৰোগ? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন এ কলেৰা। নেক্সট প্ৰশ্ন, জলাতং ৰোগৰ বীজাণুৰ নাম? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন এ ৰেবিছ ভাইৰাছ। নেক্সট প্ৰশ্ন, প্ৰথম প্ৰতিষেধক চিটা কোনে প্ৰস্তুত কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন ডি এডৱাৰ্ড জেনাৰ। নেক্সট প্ৰশ্ন, BCG টিকা দিয়া হয়? অপশন এ যক্ষ্মা। নেক্সট প্ৰশ্ন, লগজা তলৰ কোনবিধৰ অন্য এটা নাম? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন সি টিটেনাছ। নেক্সট প্ৰশ্ন, তলৰ কোনবিধ বেমাৰ ভাইৰাছৰ দ্বাৰা নহয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন ডি যক্ষ্মা। নেক্সট প্ৰশ্ন, বিশ্ব এইডছ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ 1 ডিচেম্বৰত। নেক্সট প্ৰশ্ন, ওজন স্তৰৰ অৱক্ষয়ৰ বাবে জড়িত মুখ্য প্ৰদূষকটো হ'ল? অপশন বি ক্লৰফ্ল'ৰ কাৰ্বন। নেক্সট প্ৰশ্ন, বৰষুণৰ পানীৰ pH-ৰ মান 5.6তকৈ তললৈ নামি যোৱাকে অপশন সি এচিড বৰষুণ বোলে। নেক্সট প্ৰশ্ন, সাৰ্বজনীন সূচকৰ সহায়ত পানীৰ হেছ নিৰ্ণয় কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ আম্লিকতা নিৰ্ণয় কৰা হয়। নেক্সট প্ৰশ্ন, আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংস্থা ডেছ চনত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন সি 1948 চনত। নেক্সট প্ৰশ্ন, বায়ু, মাটি, পানী আৰু জীৱৰ প্ৰত্যেকৰে বিভিন্ন নিজস্ব ক্ৰিয়াকলাপ আৰু পৰস্পৰৰ মাজত থকা সম্পৰ্কৰ সংহতিটোক ডেছ বোলে? শুদ্ধ এনসাৰটো হ'ব অপশন বি পৰিৱেশ বোলে। নেক্সট প্ৰশ্ন, ডেছবিলাকেই হ'ল জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন বি বনাঞ্চল। নেক্সট প্ৰশ্ন, কোনো ভূখণ্ডৰ মুঠ মাটিকালি ডেছ বনাঞ্চলেৰে পৰিপূৰ্ণ হৈ থাকিলে সেই ঠাইৰ পৰিৱেশৰ ভাৰসাম্যতা অটুট থাকে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন সি 33%। নেক্সট প্ৰশ্ন, বায়ুমণ্ডলত ক্লৰফ্ল'ৰ কাৰ্বনৰ CFCৰ পৰিমাণ প্ৰায়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন সি 0.00225 ppm। নেক্সট প্ৰশ্ন, বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন ডি প্ৰায় 356 ppm। নেক্সট প্ৰশ্ন, প্ৰাকৃতিক সম্পদ ধ্বংস বা অৱক্ষয়ৰ বাবে তলৰ কোনটো কাৰক প্ৰদানকৈ দায়ী? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন বি মানুহৰ কাৰ্যকলাপ। নেক্সট প্ৰশ্ন, মানসিক ৰোগ নিৰাময়ত ব্যৱহাৰ কৰা ৰেচাৰপিন নামৰ দৰৱবিধ কোনবিধ গছৰ পৰা প্ৰস্তুত কৰা হয়? শুদ্ধ এনসাৰটো হ'ব অপশন এ সৰ্পগন্ধা গছৰ পৰা। নেক্সট প্ৰশ্ন, বায়ুমণ্ডলৰ কিমান উচ্চতালৈ ওজন গেছৰ পৰিমাণ সৰ্বাধিক? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন বি 35 কিলোমিটাৰলৈ। নেক্সট প্ৰশ্ন, ভূপৃষ্ঠৰ পৰা 90 কিলোমিটাৰ উচ্চতাৰ ওপৰত বায়ুমণ্ডলৰ কোনটো স্তৰ আৰম্ভ হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন সি থাৰ্মোস্ফিয়াৰ। নেক্সট প্ৰশ্ন, তলৰ কোনটোক পৃথিৱীৰ হাওঁফাওঁ বোলা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ উদ্ভিদক। নেক্সট প্ৰশ্ন, তলৰ কোনটোক আধুনিক ভাৰতৰ মন্দিৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল বান্ধ বা ভেটা বন্ধা কাৰ্যক। অপশন সি। নেক্সট প্ৰশ্ন, কোন চনত হিন্দু নদীৰ পানীৰ চুক্তি কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন বি 19
ষাঠি চনত। নেক্সট প্ৰশ্ন, কাবেৰী নদীৰ পানী ভাগ বিতৰণৰ বাবে ট্ৰিবিউনেল অৰ্থাৎ ন্যায়পীঠ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি 1960 চনৰ 2 জুনত। নেক্সট প্ৰশ্ন, বিশ্বৰ কোনখন দেশত গাখীৰ উৎপাদনৰ পৰা হাল বোৱালৈকে জন্তু বা পশুৰ সৰ্বাধিক ব্যৱহাৰ হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি ভাৰত। নেক্সট প্ৰশ্ন, তলৰ কোনবিধ গেছ জৈৱ গেছত বেছিকৈ থাকে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মিথেন। নেক্সট প্ৰশ্ন, কোন চনত ৰাষ্ট্ৰসংঘই পৰিৱেশ সংৰক্ষণৰ বাবে বিশ্ব সন্মিলন অনুষ্ঠিত কৰি নীতি নিয়ম নিৰ্ধাৰণ কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1972 চনত। নেক্সট প্ৰশ্ন, কয়লাৰ পৰা ভাৰতৰ মুঠ শক্তি উৎপাদিত হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি 55%। নেক্সট প্ৰশ্ন, তলৰ কোনবিধক পনীয়া সোণ বুলি কোৱা হয়? অপশ্যন এ পেট্ৰলিয়াম। নেক্সট প্ৰশ্ন, কোন চনত পেট্ৰলিয়ামক ইন্ধনৰ অন্যতম আহিলা ৰূপে ব্যৱহাৰ আৰম্ভ হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1960 চনত। নেক্সট প্ৰশ্ন, তলৰ কোনবিধ প্ৰথম শ্ৰেণীৰ উপভোক্তা? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ শামুক। নেক্সট প্ৰশ্ন, তলৰ কোনবিধ শ্ৰেণীৰ দ্বিতীয় শ্ৰেণীৰ উপভোক্তা নহয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি হহা। নেক্সট প্ৰশ্ন, বিভিন্ন বীজাণু ভেঁকুৰ আদি কোন শ্ৰেণীৰ উপভোক্তা? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি বিয়োজক শ্ৰেণী। নেক্সট প্ৰশ্ন, তলৰ কোনটো শক্তি প্ৰবাহৰ নমুনা নহয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি পৌষ্টিক চক্ৰ। নেক্সট প্ৰশ্ন, কাৰ্বন, নাইট্ৰজেন, গন্ধক, অক্সিজেন, হাইড্ৰজেন, ফসফৰাছ আদি পুষ্টিৰ আধাৰবোৰ জৈৱিক আৰু অজৈৱিক উপাদানৰ জৰিয়তে চক্ৰকাৰে চালিত হয়, তাক কি বোলা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি জৈৱিক ৰাসায়নিক চক্ৰ। নেক্সট প্ৰশ্ন, তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ বৈশিষ্ট্য? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি উক্ত আটাইকেইটা, স্থবিৰ নহয়, গতিশীল, পৰিৱৰ্তনশীল, আটাইকেইটা। নেক্সট প্ৰশ্ন, কোনো এক প্ৰাকৃতিক কাৰণত কোনো ঠাইৰ ভূমিস্খলন হ'লে বা আগ্নেয়গিৰিৰ উদগীৰণ হ'লে, খৰাং হ'লে, গ্লেচিয়াৰৰ দ্বাৰা প্ৰভাৱিত হ'লে তাক কি বোলা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ নগ্নীকৰণ। নেক্সট প্ৰশ্ন, পুখুৰীৰ দৰে জলজ অঞ্চলত আৰম্ভ হোৱা অনুক্ৰমটোক কি বোলে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ হাইড্ৰাক অনুকৰণ। নেক্সট প্ৰশ্ন, সৰু সৰু জোপোহা গছ থকা অঞ্চলক কি বোলা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি নাতিশীতোষ্ণীয় অঞ্চল। নেক্সট প্ৰশ্ন, জৈৱ বৈচিত্ৰ্যৰ উপাদান কেইটা? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 3টা। নেক্সট প্ৰশ্ন, মানুহৰ ভিতৰত কাৰোবাৰ চকুৰ ৰং নীলা বা কলা বা বাদামী হোৱাৰ মূলতে কিহৰ প্ৰভাৱ? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি জিন। নেক্সট প্ৰশ্ন, নমুনা চিনাক্তকৰণৰ সূচকৰ সংখ্যা হ'ল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 2টা। নেক্সট প্ৰশ্ন, ব্যায়াম মানে হ'ল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বৃহৎ পৰিস্থিতি গোষ্ঠী। নেক্সট প্ৰশ্ন, পৃথিৱীৰ উদ্ভিদসমূহ জাতিৰ ভিতৰত ভাৰতৰ স্থান? অপশ্যন বি 10ম। নেক্সট প্ৰশ্ন, ৰজাৰ্ছ আৰু পাৱাৰে ভাৰতবৰ্ষৰ জৈৱ ভৌগোলিক মণ্ডলক কেইটা ভাগত ভাগ কৰিছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি 10টা। নেক্সট প্ৰশ্ন, গুজৰাটৰ ৰাজপুতনা ভাৰতবৰ্ষৰ 10টা জৈৱ ভৌগোলিক মণ্ডলৰ কোনটোত পৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ অধশুক্ৰ। নেক্সট, ভৱিষ্যতৰ মানৱ সমাজলৈ আগবঢ়াব পৰা জৈৱ বৈচিত্ৰ্যৰ মূল্যক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ঐচ্ছিক মূল্য। নেক্সট প্ৰশ্ন, ঘূৰ্ণী বতাহ সাধাৰণতে মহাসাগৰৰ ওপৰত ঘণ্টাত কিমান কিলোমিটাৰ বেগত গতি কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 300 পৰা 500 কিলোমিটাৰ। নেক্সট প্ৰশ্ন, আটলাণ্টিক, কাবেৰিয়ান আৰু প্ৰশান্ত মহাসাগৰৰ পশ্চিম অঞ্চলত বলা ঘূৰ্ণী বতাহক কোৱা হয়? অপশ্যন এ হাৰিকেন। নেক্সট প্ৰশ্ন,
প্ৰশান্ত মহাসাগৰৰ পশ্চিম অঞ্চলত ঘূৰ্ণী বতাহক বোলা হয় অপশন বি টাইফুন। নেক্সট প্রশ্ন, অস্ট্রেলিয়াত বলা ঘূর্ণি বতাহক বলা হয় উইজি উইলিস। নেক্সট প্রশ্ন, ভূমণ্ডলৰ পৰা কিমান মিটাৰলৈকে বায়ুৰ স্তৰ বিয়পি আছে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন বি 600 মিটাৰ। নেক্সট প্ৰশ্ন, সালফাৰ ডাই অক্সাইডে শ্বাসনলী সংকুচিত কৰি কি বেমাৰ সৃষ্টি কৰে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ ব্ৰংকাইটিছ। নেক্সট প্ৰশ্ন, তলৰ কোনবিধে পিঁয়াজ, বাৰ্লি, আঙুৰ আৰু আপেল গছৰ শ্ৰী বৃদ্ধি ৰোধ কৰে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন এ ওজন গেছে। নেক্সট প্রশ্ন, কোলাহল জোখা এককটোৰ নাম কি? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন ডি ডেসিবল। নেক্সট প্রশ্ন, ভূমণ্ডলৰ পৰা ৰাষ্ট্ৰীয় ভৌতিক গৱেষণাগাৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি নতুন দিল্লীত। নেক্সট প্রশ্ন, ভাৰত চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণ আইনখন কেতিয়া গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি 1972 চনত। নেক্সট প্ৰশ্ন, বন্যপ্ৰাণী সংৰক্ষণ আইন 1972 চনৰ তলৰ কোনখন ৰাজ্যত প্ৰথমে বলবৎ কৰা হৈছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন ডি মণিপুৰ। নেক্সট প্ৰশ্ন, কোন চনত বন্যপ্ৰাণী সংৰক্ষণৰ কথাটো প্ৰাদেশিক চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ অধীনলৈ নিয়া হয়? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন বি 1976 চনত। নেক্সট প্ৰশ্ন, দক্ষিণ মেৰু অঞ্চলত ওজন স্তৰৰ বিন্দাটো কোন চনত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰা হয়? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ 1985 চনত। নেক্সট প্ৰশ্ন, কোন চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাছিমাত পাৰমাণৱিক বোমা পেলায়? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন সি 1945 চনত। নেক্সট প্ৰশ্ন, বন সংৰক্ষণ আইন কোন চনত প্ৰৱৰ্তন কৰা হয়? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ 1980 চনত। নেক্সট প্ৰশ্ন, 1981 চনত প্ৰৱৰ্তন কৰা আইনখন কি? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন। নেক্সট প্ৰশ্ন, অক্সিজেনৰ কেইটা পৰমাণুৰে ওজন অণু গঠিত? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন বি 3টা। নেক্সট প্ৰশ্ন, উকিউজ শব্দৰ অৰ্থ হ'ল বসতি, কোন ভাষাৰ? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ গ্ৰীক ভাষাৰ। নেক্সট প্ৰশ্ন, পৰিৱেশত শক্তিৰ মূল উৎস হ'ল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন বি সূৰ্য। নেক্সট প্ৰশ্ন, অৰণ্যৰ পৰিস্থিতিতন্ত্ৰৰ মূল উপাদান তলৰ কোনটো? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন ডি আটাইকেইটা শুদ্ধ, উদ্ভিদ, বনৰীয়া জন্তু, চৰাই। নেক্সট প্ৰশ্ন, ভূপৃষ্ঠৰ মুঠ মাটিকালিৰ কিমান অংশ মৰুভূমিবোৰে আগুৰি আছে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন বি 1/3। নেক্সট প্ৰশ্ন, ভূমণ্ডলৰ পৰা 600 মিটাৰলৈকে বিয়পি থকা স্তৰটো হ'ল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন বি বায়ু স্তৰ। নেক্সট প্ৰশ্ন, স্পন্দনৰ দ্ৰুততা জোখা হয় ড্যাশ এককৰ দ্বাৰা? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি হাৰ্টছ। নেক্সট প্ৰশ্ন, দিল্লী আৰু মুম্বাইত আদি মহানগৰত অতি বেছি মাত্ৰাৰ কোলাহল সৃষ্টি কৰে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন বি উৰাজাহাজে। নেক্সট প্ৰশ্ন, DDT পানীত দ্ৰৱীভূত? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন বি নহয়। নেক্সট প্ৰশ্ন, আমাৰ ভূমণ্ডলৰ সাধাৰণ উষ্ণতা ডিগ্ৰী সেন্টিগ্ৰেডত? অপশন বি 15। নেক্সট প্ৰশ্ন, সেউজ গৃহ পৰিঘটনা নিয়ন্ত্ৰণৰ মুখ্য কাৰক তলৰ কোনটো নহয়? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন সি এ আৰু বি জলীয় ভাস্প, অপশন বি কাৰ্বন ডাই অক্সাইড, এই দুয়োটা। নেক্সট প্ৰশ্ন, জীৱাশ্ম ইন্ধনৰ দহনৰ বৃদ্ধি আৰু বনাঞ্চল ধ্বংসৰ লগে লগে বায়ুমণ্ডলত ড্যাশ পৰিমাণৰ বৃদ্ধি পাইছে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন বি কাৰ্বন ডাই অক্সাইড। নেক্সট প্ৰশ্ন, অসমৰ ৰাজ্যিক পক্ষী কি?
ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি দেওহা। নেক্সট প্ৰশ্ন অসমৰ ৰাজ্যিক ফুল কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি কপৌ ফুল। নেক্সট প্ৰশ্ন পথ দুৰ্ঘটনা হোৱাৰ কাৰণ অপশ্যন ডি আটাইবোৰ তীব্ৰ গতি সুৰাপান পথ নিৰ্দেশনা নমনা এই আটাইবোৰ হয়। নেক্সট প্ৰশ্ন অসমৰ ৰাজ্যিক জন্তু কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ গড়। অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল শিহু। নেক্সট প্ৰশ্ন জীৱ আৰু ইহঁতৰ বাসস্থানৰ মাজত থকা নিবিড় সম্পৰ্কৰ বিষয়ে পোনপ্ৰথমে তলৰ কোনগৰাকী বিজ্ঞানীয়ে বৈজ্ঞানিক তথ্যপাতিৰ সহায়ত যুক্তি দাঙি ধৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি চাৰ্লছ ডাৰউইন। নেক্সট প্ৰশ্ন সাইলেণ্ট স্প্ৰিং নামৰ পুথিখনেই আধুনিক পৰিৱেশৰ আন্দোলনৰ আৰম্ভণি বুলি কোৱা হয়। এই গ্ৰন্থখনৰ লেখকগৰাকী কোন? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি ৰেচেল কাৰ্চন। নেক্সট প্ৰশ্ন বুক অফ ইণ্ডিয়ান বাৰ্ডছ নামৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি সেলিম আলী। নেক্সট প্ৰশ্ন বনাঞ্চলৰ ৰক্ষাৰ বাবে সুন্দৰলাল বহুগুণাৰ নেতৃত্বত গঢ়ি উঠা পৰিৱেশ সম্পৰ্কীয় জনজাগৰণটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি চিপকো আন্দোলন। নেক্সট প্ৰশ্ন নৰ্মদা নৈৰ বান্ধে উচ্ছেদ কৰা হাজাৰ হাজাৰ জনজাতীয় লোকৰ স্বাৰ্থ ৰক্ষাৰ্থে অবিৰত সংগ্ৰাম কৰা সংগ্ৰামীগৰাকী কোন? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি মেধা পাটকৰ। নেক্সট প্ৰশ্ন ভাৰতৰ কৰ্ণাটক আৰু তামিলনাডুৰ মাজত তলৰ কোনখন নদীৰ পানী ভাগ বতৰাৰ লৈ বিবাদৰ সৃষ্টি হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি কাবেৰী। নেক্সট প্ৰশ্ন তলৰ কোনটো পৰিৱেশ তন্ত্ৰৰ উপাদান নহয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি এটাও নহয়। নেক্সট প্ৰশ্ন সৰ্বপ্ৰথম ইকোচিষ্টেম শব্দটো কোনে ব্যৱহাৰ কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ জি ট্ৰান্সলিয়ে। নেক্সট প্ৰশ্ন পৰিৱেশ তন্ত্ৰৰ মূল চালিকা শক্তি বুলি তলৰ কোনটোক গণ্য কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি সৌৰশক্তি। নেক্সট প্ৰশ্ন জীৱ জগতৰ বাবে তলৰ কোনটো গেছ অপৰিহাৰ্য নহয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি সালফাৰ ডাই অক্সাইড। নেক্সট প্ৰশ্ন খাদ্য শৃংখলত উৎপাদক বুলি ক'লে তলৰ কোনটোক বুজায়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ সেউজীয়া উদ্ভিদ। নেক্সট প্ৰশ্ন তলৰ কোনটো গেছ গ্ৰীণ হাউচ গেছৰ অন্তৰ্ভুক্ত নহয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি অক্সিজেন। নেক্সট প্ৰশ্ন পৃথিৱীৰ কিমান শতাংশ মানুহে ইন্ধনৰ বাবে কাঠ আৰু অন্যান্য উদ্ভিদজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি 80%। নেক্সট প্ৰশ্ন জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্ব আৰু সংৰক্ষণৰ উপায় সম্পৰ্কে 1992 চনত ব্ৰাজিলৰ ৰিঅ' জেনেৰিঅ'ত অনুষ্ঠিত হোৱা সন্মিলনখনৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি বসুন্ধৰা সন্মিলন। নেক্সট প্ৰশ্ন জৈৱ বৈচিত্ৰ্য বিপন্ন হোৱাৰ কাৰণ? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি মানুহ আৰু বন্য জীৱৰ মাজত সংঘাত। নেক্সট প্ৰশ্ন আন্তৰ্জাতিক সংৰক্ষণ পৰিষদে অসমৰ কোনখন অভয়াৰণ্যক বিশ্ব ঐতিহ্য স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি মানক। নেক্সট প্ৰশ্ন বন্যপ্ৰাণী সংৰক্ষণ তথা তদাৰকী কৰিবৰ বাবে আৰু চৰকাৰক সময়ে সময়ে দিহা পৰামৰ্শ দিবৰ বাবে 1952 চনত গঠন কৰা সংস্থাটো কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি বন্যপ্ৰাণী পৰিষদ। নেক্সট প্ৰশ্ন পৃথিৱীৰ উপৰিভাগত থকা কোনটো গেছীয় আৱৰণ আছে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ বায়ুমণ্ডল। নেক্সট প্ৰশ্ন অজন স্তৰটোৰ তলৰ কোনটো স্তৰত থাকে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ ষ্ট্ৰেটোস্ফিয়াৰত। নেক্সট প্ৰশ্ন ভূপৃষ্ঠৰ উষ্ণতা বৃদ্ধিত মুখ্য ভূমিকা গ্ৰহণ কৰা গেছটোৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি কাৰ্বন ডাই অক্সাইড। নেক্সট প্ৰশ্ন কাৰ্বিসকলৰ এটা উৎসৱ হ'ল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি চামাংকান। নেক্সট প্ৰশ্ন ডিমাছাসকলে বিহুক কি বুলি কয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল
অপশন সি বুসু। নেক্সট প্রশ্ন, নরাসিগা বিহু কার উৎসব? ইয়ার শুদ্ধ আনসারটো হল অপশন বি মিচিং সকলৰ। নেক্সট প্রশ্ন, আলি আই লিগাং কার উৎসব? ইয়ার শুদ্ধ আনসারটো হল অপশন এ মিচিং সকলৰ। নেক্সট প্রশ্ন, তলৰ কোনটো রাষ্ট্রীয় উৎসব নহয়? ইয়ার শুদ্ধ আনসারটো হল অপশন ডি শিব পূজা। নেক্সট প্রশ্ন, তলৰ কোনটো এটা সামাজিক সমস্যা? ইয়ার শুদ্ধ আনসারটো হল অপশন ডি এই আটাইবোৰ, নিরক্ষরতা, শিশু শ্রমিক, অন্ধবিশ্বাস, এই আটাইবোৰ হয়। নেক্সট প্রশ্ন, ভিটামিন বি অনৰ অভাৱত হোৱা এবিধ ৰোগ হল? ইয়াৰ শুদ্ধ আনসারটো হল অপশন এ বেরি। নেক্সট প্রশ্ন, নামবৰ অভয়াৰণ্য কোন জিলাত আছে? ইয়াৰ শুদ্ধ আনসারটো হল অপশন বি কাৰ্বি আংলং। থ্যাংকস ফর ওয়াচিং মাই ভিডিও। থ্যাংক ইউ অল অফ ইউ।